সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি। ৰাতিপুৱা আহিছিলো 4:30 বজাত, আহি পাওঁতে বহুতেই দেৰি হৈ গ'ল। এতিয়া ৰ'দে ওলালে আহি ট্ৰেকিং কৰি ৰজনী ইমান ডেঞ্জাৰাছ ৰাস্তা চাওক না ৰে, ইনজিউৰ্ড হৈ গ'ল আমাৰ এটা। এতিয়া 108 মাতিব নোৱাৰো, ইয়াতে ছিকিম হয় এখন। তো ঠিকে আমাৰ লগৰটোৱে অলপ মেৰামতি কৰি আছে ভৰিখন। ঠিক আছে, ওৱান এণ্ড অনলি নিজৰা এইটো, য'ত সেউজীয়া পানী ওলাই, চাই লওক। এনেকে পানী সেউজীয়া পানী চাৰিওফালে সেউজীয়া। এই চাৱন প্ৰাছ দিয়া চাহ এইটো খালি ছিকিমতে পায়, স্পেচিয়েল ছিকিমৰ চাৱন প্ৰাছ চাহ। ই বম ভিউ চাওক না, চাহৰ লগত নদীৰ ভিউ। খেতিৰ বিষয়ে অলপ কৈ দিয়ক। ইহঁতৰ খেতিৰ বিষয়ে কি কম, আমাৰ অসমত ইমানখিনি মাটি কালি আছে, কিন্তু তথাপি মানে প্ৰপাৰ ইউজটো সেইটো মানে জানে যদিও আৰু কৃষিভিত্তিক আমাৰ অসম হয় যদিও তথাপিও আমাৰ মানে সিমানখিনি আজিকালি কৃষিৰ ওপৰত নিৰ্ভৰশীল নহয় যিমানখিনি ইয়াতে মানে ইয়াত একদম অঞ্চলখন মানে আপোনালোকে দেখিবলৈ পাইছে সম্পূৰ্ণ পাহাৰ, কিন্তু তথাপি পাহাৰৰ মাজতে ষ্টেপ কৰি এনেকুৱা আলি বা দি মানে খেতি কৰিছে। অলৰেডি ইহঁতৰ ধান হৈ গৈছে, ধান হোৱাৰ পিছত মানে এতিয়া মানে খাব। এতিয়া নাৰা এইবিলাক নাৰা, আমাৰ যেনেকৈ অসমত নাৰা থাকে এইবিলাক নাৰা সেই হৈছে, কিন্তু তথাপি মানে ইহঁতে জীৱন সংগ্ৰাম কৰি আছে, খেতিটো এৰি দিয়া নাই। মানুহ যিহেতু আমি ভাত খাই মানে জিন্দা থাকোঁ, ইহঁতে মানে খেতিৰ ওপৰত অতিশয় নিৰ্ভৰশীল। আৰু এইখিনি আপোনালোকে যিখিনি দেখা পাইছে মানে এইখিনি প্ৰত্যেকটা ষ্টেপ ৱাইজ মানে সেনেকৈ মানে বনোৱা হৈছে। আৰু বনোৱা হৈছে চবতে বেলেগ টাইপৰ খেতি হয়, সেইখিনিতো ডিটেইলছখিনি নাজানিম আমি, কেনেকৈ কি কৰে, বড়ো ধান কি খেতি কৰে সেইবিলাক কৰে। কিন্তু তথাপি আৰু আপোনালোকে জাষ্ট ইয়াৰ পৰা আয়ত্ব কৰিব লগা কথা হ'ল যে একো নাথাকিলে অভাৱে আৱিষ্কাৰৰ মূল টাইপ। মানে ইয়াতে পাহাৰীয়া এলেকা, আমাৰ তাতেও পাহাৰীয়া এলেকাত মানুহে গছ-গছনি কাটি একদম ঘৰ দূৰ টকলা কৰি পেলায় আৰু প্ৰকৃতি বিনষ্ট কৰি দিয়ে। কিন্তু ইয়াতে প্ৰকৃতি বিনষ্ট কৰাৰ বিপৰীতে তাৰ প্ৰকৃতিৰ সংৰক্ষণ কৰিব ট্ৰাই কৰিছে ইহঁতে। আৰু চাগে যেতিয়া ধান চান ডাঙৰ হয় তেতিয়াহ'লে চাগে প্ৰকৃতিটো আৰু বেছি মনোমোহা হৈ পৰে। এতিয়া আমি চাবলৈ আহিলোঁ আজি ট্ৰেকিঙৰ থ্ৰুৱেদি। সেইটোৱে মানে আমাৰ নেক্সট মানে আছিল অলপমান এক্সপ্ল'ৰ কৰা ছিকিমখন এক্সপ্ল'ৰ কৰি আমি কিমানখিনি মানে দিব পাৰিছোঁ আপোনালোকক নাজানো, কিন্তু মানে ভাল লাগিছে কিবা এটা আহি। এনেকুৱা ছিকিমত এনেকুৱা ৰ'দ পোৱাটো ডাঙৰ কথা। তো সেইকাৰণে মানে ভাবিছোঁ নেক্সট আৰু এটা ভাল ট্ৰেকিঙত যাওঁ, আপোনালোকক দেখাম। আপোনালোকে আমাৰ লগত বনে থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আহক আৰু অলপমান আমি ভিতৰলৈ সোমাই যাওঁ, ওপৰলৈ উঠি যাওঁ আমি। চাওক ইহঁতৰ খেতি প্ৰণালী কেনেকৈ কৰি আছে, সৰু ধাপ কৰি ধান খেতি কৰি আছে। বহুত ভাগৰ লাগিছে, ইমান পাহাৰ এখন বগাই আহিছোঁ, নদী এটা পাৰ কৰি আহিছোঁ। চাওক না সিহঁতৰ গৰুৰ, বাপৰে বাপ। এই চাওক পুঁজি, খেৰৰ পুঁজি ছিকিমতো পায়। আই ফিল লাইক আছামৰ দৰে ফিল হৈছে ইয়াতে আহি কিনে। টাৱাৰো আছেচোন বাহ।
বহুত কষ্ট কৰি আহি পালোঁ খেৰৰ পুঁজিত চাওক না সিফালে টাউন আছে গেংটক ইফালে গাঁও চাওক না ভিউটো চাওক এতিয়া চাওক না এইখন ব্ৰিজ কেনেকৈ সিহঁতে বনাইছে মানে প্ৰণালীটো চাউণ্ডটো এতিয়া অহা নাই বাৰু অলপমান যিটো মানে তেষ্টা নদীটো গৈছে সিহঁতৰ আৱাজ কুলকুলনি আৱাজ যিটো এতিয়া ট্ৰাই কৰিম এবাৰ যাবলৈ কিমানখিনি সক্ষম হ'ম নাজানো এতিয়া চাওক আপোনালোকে মোবাইলটো ট্ৰাই কৰিছোঁ ছাকচেছ এতিয়া আমাৰ ইউটিউবাৰ মানস আহিব এতিয়া মানসে ট্ৰাই কৰিব এবাৰ কি হয় এইটো মানস অকল এটাৰ কাৰণে বনোৱা হৈছে এইখন এটাৰ কাৰণে দুডাল গছ ইয়াতে বেছি ইউজ হোৱা নাই দুডাল গছ আৰু জাষ্ট যাবৰ কাৰণে ইউজ কৰিছে সৰু সৰু মানে চিন্তা চাওক এনেকুৱা সৰু সৰু ফলছ বহুত আছে ইয়াত ছিকিমত প্ৰতি খোজতে এটা এটাকৈ ফলছ পায় ইয়াত চাওক গৈ আছোঁ ৰাস্তা চাওক না কি ফিনফিনা ৰাস্তা ভাত খাব পৰা হৈছে ইয়াতে ফাইনেলি আহি পেলাই স্কচ হাতত লৈ এটা এই আমাৰ স্কচ জংঘলৰ স্কচ লৈছোঁ ৰাতি বম খানা হ'ব এৰে তো ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ